ভাল পোৱা উপন্যাসৰ দৰে সঁচা নহয়চোন কথাবোৰ এই যে নিখংগ জীৱনত কাৰোবাৰ আগমন হোৱাটো হাঁহি আৰু ভাল পোৱাবোৰে সময়বোৰ সজাই তোলা পাৰ ভঙা প্ৰতিশ্ৰুতিবোৰ চোন বন্যা মাজে মাজে বিষাদ কেতিয়াবা বিচ্ছেদ আকৌ মৰম আকৌ মিলন বাস্তৱবোৰ চোন সঁচা নহয় বাস্তৱ বহুত কষ্টকৰ বাস্তৱেৰে সপোন নেদেখুৱাই ই মাথো জগাইহে দিয়ে কেতিয়াবা ঈশ্বৰক লগ পালে কম উপন্যাস পঢ়া মানুহৰ বাবে এখন বেলেগকৈ পৃথিৱী সাজিবলৈ বাস্তৱৰ চৰিত্ৰবোৰে চোন টুকুৰা টুকুৰকৈ ভাঙি পেলাই সকলো এখন নতুন পৃথিৱী লাগে য'ত আবেগৰ কৌতুক নহয় য'ত অনুভূতি অনুভৱ নহয় য'ত মৰমৰ ভাগ বতৰা নহয় য'ত বিয়পি পৰে মাথো ভাল পোৱা কেৱল ভাল পোৱা